মই শ্ৰী কান্তেশ্বৰ ৰাভা টৰগাঁও ভিলেজ হেডমেন গতিকে আজি মই আপোনালোকৰ জৰিয়তে আমাৰ এই খোৱা পানীৰ যিটো বিকল হৈ আছে এইটোৰ কাৰণে আপোনালোকৰ ওচৰত মানে আমি কিবা কৰি আছোঁ যে আমি ৰাইজে এইটো লৈ এক বছৰ ধৰি খোৱা পানীৰ কোনো সুবিধা পোৱা নাই, বিকল হৈ আছে। গতিকে বৰ্তমান প্ৰমোদ বড়ো ছাৰে এইটো আপোনাৰ এই চৰকাৰৰ থাকোঁতে আমাৰ এইখিনি পাইপলাইনবিলাক মানে বিকল হোৱাখিনি মানে মেৰামতি কৰাৰ কাৰণে আমি অনুৰোধ জনাওঁ যে অতি সোনকালে আমাৰ এইখিনি পাইপলাইনবিলাক মেৰামতি কৰি লাইনৰ কালেকশ্যন কৰি দি আমাৰ বৰিংকেইটা বিকল হৈ আছে গোটেইখিনি মেৰামতি কৰি বা পূৰ্ণাংগ এটা মানে শৃংখলাভাৱে ৰাইজক খোৱা পানীৰ ব্যৱস্থাৰ কাৰণে যাতে সুবিধা কৰি দিয়ে সেইকাৰণে আমি বৰ্তমান চৰকাৰৰ ওচৰত আমি দাবী জনালোঁ। কৈ হৈছে তাৰমানে খনতাৰে যিবিলাক কাম কৰি গৈছে মানে ঠিক মতে হোৱা নাই। গতিকে আজি এইটো দৰটো হৈ আছে পাইপলাইনবিলাক গোটেই বৰিং চৰিং ঠিকে আছে, অকল মানে পাইপলাইনখিনি ইমান ঠিক হোৱা নাই, মজবুত হোৱা নাই। তাৰ কাৰণে আমি এইটো খোৱা পানীৰ ব্যৱস্থাত অসুবিধা পৰি আছোঁ। এনেকৈ কিমান বছৰ হ'ল এইটো পানী যে পোৱা নাই? পানীটো 4 বছৰেই হয়। 4 বছৰ ধৰি এনে কিবা হৈ আছে, বিকল হৈ আছে। বিভাগীয় কোনো বিষয়াক জনাইছিল নেকি আপোনালোকে? বিভাগকো আমি জনাব পৰা নাই। আমি লগতে সিহঁতৰ লগত আলোচনা কৰোঁ যে এইটো চৰকাৰৰ কিবা অহা নাই, গতিকে এইবিলাক কমপ্লেইন চমপ্লেইন দিলে আমাক দিব লাগে, কিন্তু এইবিলাক কোনো কমপ্লেইন নোখোজে আৰু নহ'লে আমি কমিটি হৈ সিহঁতক কিবা মানে কমপ্লেইন চমপ্লেইন দিলে হয় অফিচত, পাব্লিক হেল্থত। চৰকাৰৰ কি আহ্বান জনাব? চৰকাৰক আমি এইটো মানে আহ্বান জনাওঁ যে মানে অতি সোনকালে গোটেই বস্তুবিলাক মানে মেৰামতি কৰি ৰাইজক মানে খোৱা পানীৰ ব্যৱস্থা কৰি দিলে ভাল হয়। এটা আমাৰ মানে দাবী প্ৰমোদ ছাৰৰ ওচৰত।